ৱা পলিথিনটোত আইডিয়া তামোলখন আছিলে নহয়। অঁ কি কৰিলে হেৰুৱাই পেলালে নেকি? হেৰুৱা নাই, তাতে আছে। ডাঙৰজনীক দেখুৱাই খুৱাবলৈ হ'লে হ'ল আৰু মনে মনে খুৱাব লাগিব। হয় নেকি? ইয়াতে ভৰাই থওঁ। তই আকৌ আইচাই কথা তাই আগত নুলিয়াবি আকৌ। মোৰ কাম সেইটোহে, মই ক'বলৈ দৰকাৰ নাই, আপুনিহে ক'ব। ৱাই গৰু চৰু সোমাব, সিহঁতি জপনাখন মেলি থৈছে দেখিলি? হে কি কাম কৰি আছে সিহঁতি। বুঢ়ী হাতী নলৰিলে একোৱেই নহয়। আমাৰ শাহুৱেকবোৰে একনো আজি ক'ত ঘূৰি ফুৰিছেগৈ ঠিক নাই দেই। মই আকৌ চব শুনিহে আছোঁ, কিনো পাতিছে কিনো মেলিছে, ক'তনো বেজৰ ওচৰলৈ গৈছে নে আইৰ ওচৰলৈ গৈছে নে কি কৰিছে কৰিছেগৈ। পখিলি কথা এটা কোৱা হোৱাই নাই নহয়। আজি আমাৰ এই মাজুগৰাকীয়ে আমাৰ বুঢ়ীয়ে ক'ত গৈছিলে গম পাৱ নাই? গম নাপাওঁ নহয়। অঁ সেই আইৰ ওচৰলৈ গৈছিলে হেনো বুলি। কিবা তোৰ কাৰণে সিহঁতে ল'ৰা হ'বলৈ কিবা তেল জাৰিয়ে আনিছে নে কি জাৰি আনিছে নাজানো, কিন্তু দেই আনিছে আৰু তোক আজি খুৱাব, তোৰ কপালহে ভাল আৰু ল'ৰা এটা হ'ব আৰু এইবাৰ দেই। আকৌ তই আকৌ এইবোৰ কথা মই ক'লো বুলি নকবি আকৌ দেই। ক'লে আকৌ বুঢ়ীয়ে কলিজা খাব মোক। ঐ কি পাতিছ কি পাতি ঠেল ঠেলকে ছোৱালী সোপা পালি নহয়। এতিয়া সেই সোপা সোমাই আছে মৰকা কিছুমানৰ পানী লগা, এইখনক চাবলৈ হৈছেহে। আমাৰ এইকেইজনীয়ে কি হানে জানো, ছাল ভৰি ইমান ধুনীয়া হৈ থাকে, মোৰহে গোটেই ফফৰিয়ে খাইছে পাই। এহেঁতৰহে কিবা এটা সানিব লাগিব, কি হানে জানো, ভৰিবোৰ গোটেই ফাটিছে। ৰাম ৰাম ইমান খজুৱতি হৈছে এখন। এহেঁতৰ কিম চিমবোৰ সানিব লাগিব। বুঢ়ীজনীকনো কি কি নালাগে আৰু, স্কিন ভাল কৰিবলৈ বুঢ়ী বয়সত কি কি লাগে বস্তু দেখিলেই লাগে। কটাৰীখনে কেনেকৈ সজুৱাই আছে চা। অ' মা, এই কটাৰীখনে যে ভৰি হাতবোৰ খজুৱাই আছে সেইখনে ৰাতিকে পাচলি কাটিব লাগিব নহয়। হ'ব দে, মোক ক'ব নালাগে। তহঁতৰ পয়েহেঁতে কিম চিমবোৰ আনি দিছে, মোক কোনে আনি দিব? বুঢ়া বাপেৰে সেইবোৰ আনি দিব মোক। নখজে কিহে সজাম? কিম চিমটো সানিবলৈ নায়ে মোক। অ' বৈ তোৱে কিম অকণ দিবিচোন দেই, সানি মোৰ ছালবোৰ অকণমান ধুনীয়া কৰি। মোৰ মানুহটোৱে ইমান দান দি বস্তুবোৰ আনি থৈছে, মই তেওঁকহে দিম যেনিবা। অ' খজুৱতি মাৰি থাকোঁতে তামোল এখন আছিলে নহয়, তাইক দিবলৈ পাহৰিয়ে আছোঁ পাই। কিহৰ তামোল কাটিছে অ', কাক দিয়ে বা? চি সেইখনে ভৰি হাত খজুৱাই আকৌ সেইখনেই তামোল কাটিছে। অ' সৰু বৈ এইফালে আছে আহ। অঁ মা কি হ'লনো কওকচোন। এইখিনিতে বহ। কওকচোন। মই আইচলৈ গৈছিলোঁ, তামোল এখন দিছিলোঁ, খা তামোলখন খা। কিহৰ তামোল? খাচোন বা খা। এই মই নাখাওঁ দেই। খা একো নহয়, নাখাওঁ। খাচোন খা। এই নাখাওঁ দেই, আপুনি সেইখনে অ' ভৰি হাত ভালৰ কাৰণে দিছোঁ, খা নাখাওঁ। নাখাওঁ দেই। তই তেনেকৈ ক'লি দেই, ইমান কষ্টত আনিছিলোঁ, তই তেনেকৈহে ক'লি নে? তই খাবই লাগিব, নাতি পোৱালি এটা পাম বুলি ইমান কষ্ট কৰিছোঁ, তই খাবই লাগিব। তই আজি খাবই লাগিব বুলি কৈছোঁ, খাবই লাগিব। অ' বৈ খা তই খাবই লাগিব, খা বৈ খা বৈ খা। মোৰ একো নহয়, অকণমান ভালৰ কাৰণে কৈছোঁ। অ' বৈ খা বৈ। ঐ তহঁতি ক'ত কোন আছা আহৈ মেনকা? অ' ডাঙৰ বৈ আছোন ঐ, এক ধৰি আছোন। এই আজি তামোল নাখালে নহ'ব এয়া দুইজনী খকা। আৰু এই বুঢ়ীজনীয়ে কিনো খুৱাবলৈ আনিলেও, মই পলোৱাহে কথা দেই। খুৱাব লোৱা নাই আছোন লাগিছে কেলে নহয়। মুখে নেমেলে কি খালি হয় বাৰু উলিয়াই পেলালে। মই যাওঁ দেই মৌ দেই, এজনী উঠাই নাই।
ঐ মেনকা মেনকা এই বেলি 12 বজিলে উঠিব লাগে বুলি খবৰ নাই ঐ মেনকা কালি কথাবোৰ পাহৰিলি নি এখন ঘৰত যে শুবলৈও নাপাওঁ ভালকে দেই ইমান ঠাণ্ডাখনত বা ইমান ৰাতিপুৱাই উঠিব পাৰে নিব কি হ'লনো মা ইমান চিঞৰি আছে যে ঐ হা কালি এগৰাকীয়ে কোৱা কথাটো পাহৰিলি নি বল পাহৰিছিলোৱে বল কেকৰা গান বলক বলক মই পটককৈ গাটো ধুই আহোঁগৈ দেই যা যা আপুনি এইখিনি থাকক মই পটককৈ আহিছোঁ যা যা এইবাৰ নাতি পাইহে মই ও বৈ ও মই বৰ ৰঙীন চাদৰ এখন পিন্ধি আহিলোঁ পাই ভালেই লাগিছে দিয়ক পিন্ধিবই লাগে আজিকালি বুঢ়ী বুঢ়ীটো দেখা নাই ইনষ্টাগ্ৰামত ৰিলচ বনাই থাকে বুঢ়ী বুঢ়ী মানুহে আপোনালোকে কটক বুঢ়ী বুঢ়ী মানুহে বনায় মই বোলো তোৰ লগতে চাদৰখন বদলি কৰিম বুলি ভাবিছিলোঁ তই আকৌ পিন্ধি হয় নেকি তেতিয়াহ'লে গৈ খুলি দিবগৈ দেই এখন মোৰ আপুনি লৈ ল'ব আপোনাক এইবোৰ এতিয়া পিন্ধিলে ভালো নালাগে ভাল নালাগে মানে মই সৰু বোৱাৰীৰ পৰা কিম চিম লৈ গাবোৰ অকণমান হেৰি কৰিছোঁ নহয় সেইকাৰণে চাদৰখনো পিন্ধিবলৈ মন গৈছে আৰু এই বুঢ়ীজনী এজনী দিনক দিনে ষ্টাইলডাল বাঢ়িহে গৈছে ব'ল ব'ল এতিয়া বিচাৰোঁ ব'ল মা এইটো নিব এইবোৰ নহয় 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 মই চিনি পাওঁ নহয় ৰচোন হে ভগৱান যেন যেন কেকৰ গাঁতটা দেখাই দিবা আৰু দেই ক'ত পোৱাই নাইচোন চাওকচোন এইবোৰ যেনি যেনি কিনো বিচাৰিবলৈ কৈছে আৰু দেই হে প্ৰভু যেন তেন দেখুৱাই দিয়া কেঁকুৰা গাঁতটা দেই কেঁকুৰা ককাই ক'ত আছে নহয়নে ওলকচোন আপুনি অৱতাৰ হৈ দিয়ক আমাৰ মুখৰ আগতে কি বলকি আছ কি নহয় কৈছোঁ আকৌ তাকে দেই পাবলৈ নাইচোন কিনো দিছে আৰু দেই আপুনিহে মোক গোটেইখন পেলাই দিলে কিচাম কঁকাল চকাল চব গ'ল থাকে কেঁকুৰা গাঁতৰ লগতে ধৰক মোক ডাঙৰক আপুনি উঠ মোৰে কঁকাল পোৱা আকৌ তাইক দাঙিব লাগে কঁকাল গ'ল এখন কেঁকুৰা গাঁতৰ লগতে কঁকাল গ'ল আৰু মই যিমান ধুনীয়া চাদৰখন পিন্ধি আহিছিলোঁ আকৌ বিষাইছিলোঁ কঁকালটো হ'ব একো বিষাইছে মই যাব নোৱাৰো পাই আপুনিয়ে বিচক যাওক এতিয়া পাবি ক'ত সেইটোহে লাগে আপুনিয়ে বিচক যাওক ই মানুহটোনো কাৰ লগত বিজি থাকে জানো ইমানকৈ ক'ৰবাত মই নহওঁতে পতাইছে নেকি ঠিক নাই কাৰ লগত বিজি আছে জানো ইমান ফোন কৰি আছে যে হ'ব দিব নালাগে শুনা আকৌ ভাল খবৰ এটা আছে নহয় মোৰ কথাটো শুনি লোৱা তুমি কালি আমি আই এগৰাকী ওচৰলৈ গৈছিলোঁ নহয় তাত কৈছে বোলে কেঁকুৰা গাঁতত যদি মই পানী যিমানেই দিওঁ মোৰ সিমানেই বোলে সন্তান হ'ব বুলি কৈছে এতিয়া তুমি চিন্তা কৰিব নালাগে তুমি নহাকৈ বাপেক হ'ব সেই কিনো কথাবোৰ কোৱা মংগলীয়া কথাবোৰ কোৱা আইগৰাকীয়ে কৈছে এতিয়া হ'ব খালি পইচা অলপ বিচাৰিছে আৰু তুমি এবাৰ দৰমহা পাই পেলাই পইচাটো মোলৈ পঠিয়াই দিবা দেই এটকা খৰচ নকৰিবা আকৌ মই এতিয়া সেই পথাৰৰ মাজত আছোঁ কঁকাল একদম বিষাই অৱস্থা নাই জানানে দুজনী মই খুন্দা খাই পৰিলোঁ কেঁকুৰা গাঁত বিচাৰোঁতে এতিয়া বাপেকে বুঢ়ীজনী লগাই থৈছোঁ মই এক্টিং কৰি আছোঁ কঁকাল বিষ বুলি এক্টিং কৰি আছোঁ বুঢ়ীজনীক কেঁকুৰা গাঁত বিচাবলৈ লগাই থৈছোঁ ঠিকেই কৈছা পিছে বেলিচোন ডুবিলেই পোৱাই নাই পিছে ৰ'বাচোন মই মাক মাতি চাই থ'লে দেই হ'ব দিয়া তুমি আকৌ বৰ ৱেটিং থাকা আজিকালি ৱেটিং নাথাকিবা পইচা খৰচ নকৰিবা আকৌ দেই চব মোলৈ পঠিয়াবা হ'ব দিয়া ৰাখিছোঁ যাওঁ বুঢ়ীজনীক চাই আহোঁগৈ পাই বেলি ডুবিলেচোন বুঢ়ীজনী পোৱাই নাই নি বিচাৰি প্ৰভু ৰক্ষা কৰা দেই যেন তেন কেঁকুৰা গাঁতটা বিচাৰি দিয়া মোক প্ৰভু কৃষ্ণ মা বুঢ়ীজনী ক'লেই গ'ল কিনো বুঢ়ী হেৰালে মই মৰিলোঁ আৰু দেই খবৰ মোক গোটেই সোপাই লগ লাগি পেলাই মা জহনী যদি বুঢ়ী ক'লেই গ'ল ন আজি কি হ'ল পিছে আছে ৰ পোৱাই নাই মা কি হ'ল আহক আই নেপালোঁ আৰু বুজিছ তোৰ ফুটা কপাল আৰু চাগে বুজিছ ইমান বিচাৰিলোঁ নেপালোঁ আৰু মই মানে এতিয়া মা হ'ব নোৱাৰোঁ কিবা এটা চিন্তা কৰিব লাগিব তই নেকান্দিবি মই কিবা এটা চিন্তা কৰিম নহয়
হে প্ৰভু আজি কেঁকোৰা গাত এটা যেনে তেনে পুৱাই দিবা আৰু দেই ঐ মেনকা ওলাই আহ অঁ মা গৈছোঁ ৰ'ব আজি পানীও লৈ লৈছোঁ কেঁকোৰা গাত পালেই পানী ভৰাম ৱাই তই পানীও লৈ লৈছ নি অঁ আকৌ পালেই পানী ভৰাম আৰু কাম নাই পাম আপুনি হ'ব মংগলীয়া গান থাকিব আজি পোৱাটো পামেই আৰু ভগৱানক মই কৈ আহিছোঁ ভালকৈ কৃষ্ণ প্ৰভু যেন তেন কেঁকোৰা গাত এটা বিচাৰি দিয়া প্ৰভু কৃষ্ণ ঐ মেনকা আজি ইয়াতে বিচাৰোঁ আৰু সদায় অহা যোৱা কৰা ৰাস্তাটোতে কিজান আছে ভালকৈ চাওক মা ভালকৈ চাওক চাইছোঁ পাব লাগে আগতেচোন বাপেৰে ইয়াৰ পৰাই ধৰি ধৰি নিয়ে এতিয়া দৰকাৰ যে বিচাৰিয়ে নোপোৱা হ'লোঁ তাকেতো আই মেনকা পালো এটা হা পালো কণা বিধাতাই চকু মেলি চালে ঐ মোৰ ল'ৰাজনী অ' সঁচাকৈ পালে নি ৰ'ব মই গৈছোঁ পালো চাহিয়া অঁ কোনটো চা মই পানী লৈয়ে আহিছোঁ এইটো চা কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ অঁ প্ৰভু কৃষ্ণ 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 তোৰ কপাল খুলিছে আই তোৰ কপাল খুলিছে হয় দেই হে প্ৰভু মোক ল'ৰা এটা মোক দেখুৱাবা দেই মোৰ মাকো আৰু নাতি এটা সুখ দিবা প্ৰভু কৃষ্ণ কৃষ্ণ তুমিয়ে জানা পৃথিৱীৰ কথা কৃষ্ণ প্ৰভু কৃষ্ণ পানী ঢালোঁ দেই মা অঁ ৰ'ব বনিখন লৈ লৈছোঁ আকৌ কৃষ্ণ 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 নাতি এটা দেখুৱাবা আৰু দেই আইও এইকেইজনীয়েনো কি খুচৰি পিন্ধি আছেনো এইবোৰ কি গাত বিচাৰি ফুৰিছেনো আইও কিনো নিবিচাৰে আৰু কিনো নকৰে আৰু কিহতনো পূজা পাতল নকৰে অ' এইকেইজনী ভাল ওলালে এইকেইজনী দেই আই ওচৰলৈ যাব ক'ত কি কৰিব গাঁতত পানী দিব আইও আৰুনো কি কৰি কেনেকৈ ল'ৰা ছোৱালী পাব ঈশ্বৰে জানিছে ঐ মেনকা সেইজনীয়ে জুপি আছে দেখিছা নাই দেখিছোঁ এওঁ যে বৰ লোকে কি কয় কি নকয় বৰ খুচৰি ফুৰিব জানে যেনিবা তাইক সেইবোৰ দিবি তাই আমাৰ হিংসা আকৌ জ্বলিছে আকৌ তেওঁ কি কৰি থকা দেখি পেলাই তাই ছোৱালী হৈছে যে অঁ সেইটো কথা ব'লক আহক বৈ অ' মা কি হ'ল ইমান মন মাৰি বহি আছে যে নকবি আৰু বুজিছ যেনে তেনে যোৱা এটা মৰিলে এতিয়া আকৌ পইচা কেইটকামান লাগে নহয় কি হ'ল তাইগৰাকীয়ে টকা 10,000 খুজিছিলে নহয় তাকে চিন্তা কৰি বহি আছোঁ কেলেনো আপুনি সেইবোৰ কৰি ফুৰিব লাগে বাৰু পইচা পাতি নাই যদি নাতি এটা যে লাগে কি কথা পাতিছে না আপোনাৰ দুগৰাকীয়ে কি হ'লনো আইগৰাকীয়ে সেইদিনাখন টকা 10,000 খোজা নাই জানো অঁ তাকে চিন্তা কৰিছোঁ নহ'লে তোৰ ওচৰত পইচা আছে নি মোৰ ওচৰত পইচা নায়েই মোৰ ওচৰত নিজৰ খৰচকেইটা কৰিবলৈকে পইচা নোযোৱাইগৈচোন তোৰ আকৌ ইযোৰ পাছত সিযোৰ কাপোৰ ল'বলৈ তোৰ হয়হে কৰিলেচোন পইচা পঠিয়াই থাকে এতিয়া নাই বুলি ক'লি যে চেনফুলি লিপষ্টিক কিনিবলৈ পইচা ওলায় মোৰ নিজৰ খৰচ কৰিবলৈ পইচাকেইটা ওলাই নমৰে আৰু হেৰিচোন আজিকালি পইচা নপঠিয়াই হ'ল কমকৈ পইচা পঠিয়াই মোৰ ওচৰত পইচা নাই পায় অ' বৈ তোৰ ওচৰত পইচা আছে নেকি টকামান মোৰ ওচৰতচোন পইচাই নাই মানুহটোৱে কেইবাৰ মোৰ পইচাই পঠিওৱা নাই এতিয়া কি পইচাই নাই নেকি কাৰো ওচৰত ধান চাউল বিকি যিকেইটকা পাওঁ তহঁতকচোন তেল নিমখ খোৱাটোৱেই যায় এতিয়া নহ'লে মোক কেৰুজোকে বন্ধকত দিওঁ নি জানো আপুনি যি ভাল দেখে তাকে কৰক আৰু সেইটোকে কওঁ আৰু হ'ব মা ফুলি বিকিব নালাগে আপোনালোকে ভবাৰ দৰে মই ইমান বেয়া মানুহ নহয় মোৰ হাতত পইচা কেইটামান আছে সেইটাকে মই দিম আই তইহে মোক বিপদত সহায় কৰিলি মাটি এটা কাৰণে চিন্তা কৰিছোঁ ছোৱালী হ'ল যে অকণমান হেৰি লাগিছিলে বুজিছ হ'ব দিয়ক মই বোলো ধৰি থকা নাই তই বেয়া চাই নাপাবি আৰু নেপাওঁ হ'ব থওক এতিয়া মই দিম ব'লক পইচাকেইটা ব'ল